Good morning guys, welcome to my YouTube channel. আজি মই এটা সৰু সুৰা কিবা এটা মানে ভিডিঅ' বনাব ওলাইছোঁ, আপোনালোকে চাই থাকিব। আজি মোৰ ঘৰত নহয় বাৰু, বেলেগ এটা ঘৰৰ বেলেগ পৰিৱেশত মই বেলেগৰ পাকঘৰত মই বনাম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো কেনে পালে মোক জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে এটা সাবস্ক্রাইব করে দিব দেই। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাইছোঁ মই, এয়া দেখিছেনে কি বনাইছোঁ জানে? ডালিয়া বনাইছোঁ। এয়া চব, বেলেগ একো দিয়া নাই দেই। এয়া মুগ মচুৰৰ দালি দিছোঁ, আলু গাজৰ পিঁয়াজ এটা দি দিছোঁ ভাজি, এনেকৈ ভাজিছোঁ। ভাজি বাছ পানী ঢালি দিছোঁ, জিৰা গুড়ি ধনিয়া গুড়ি অকণমান দিছোঁ, বেলেগ একো দিয়া নাই। এনেকৈ আপোনালোকে বনাই চাবচোন ডালিয়া। মই কিন্তু এনেকৈ ডালিয়াটো পানীটো বহুত দিছোঁ, কিয় দালি আছে আৰু ডালিয়াটো মানে বইল হোৱাৰ পিছত মানে ফুলি যাব যে, সেইকাৰণে এইটো এনেকৈ বনাইছোঁ। বিশেষ এটা বস্তু দিয়া নাই, দিলে দিব পাৰে চব চব্জি, মই দিয়া নাই। এনেকৈ এটা ঢাকনটো মাৰি দিম। মোৰ তাৰমানে মই আজি ৰাতিপুৱা আহোঁতে ঘৰৰ পৰা আহোঁতে ব্ৰেকফাষ্ট কৰি নাহিলোঁ, সেইকাৰণে মোৰ কিবা এটা খাওঁ। ভাত বনাইছে, মই ভাত নাখাওঁ, আৰু মই ভাত খাব মন নাযায় ৰাতিপুৱা, সেইকাৰণে ভাতটো নাখাওঁ। মোৰ ডালিয়া আছে যদি ডালিয়াকে বনাই খাওঁ, আৰু দৰে ডালিয়াটোকে বনালোঁ, সিহঁতেও খাব পিছত। মই এনেকৈ বনালোঁ, ভিডিঅ'টো চাই থাকিব দেই। আৰু কি বনাম জানে? এইটো গম পাইছেনে কি বনাম? এইটো আটাটো মাৰিছোঁ, ইয়াতে গোটেইখিনি দিয়া পৰিছে। কচুৰি মিঠিৰ পৰা গোটেইখিনি দিছোঁ মই। কাটা নিমকি বনাম। সেইফালে ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে, এইখিনি মোৰ ভণ্টিয়ে মাৰি থৈ দিছে বাৰু। মোক কৈছে আৰু তই চাই ল'বি এবাৰ, কেনেকৈ মানে পৰিমাণটো চাবি, পানীৰ পৰিমাণটো হৈছেনে নাই চাব দিছে। মোৰ হৈ গৈছে, এয়া দেখিছে এই গোটেইখিনি কালজিৰা চালজিৰা দিয়া হৈ গৈছে। মই ভাবিছিলোঁ আটাৰে বনাম, তাই কৈছে নালাগে ময়দাৰে বনা, সেইকাৰণে ময়দাৰে দি দিলে। আৰু আটাৰে বনাব পাৰি, আটাৰে বনালেও ভাল লাগে। মই বাৰু পিছত এটা আপোনালোকক ভিডিঅ' দিম আটাৰে বনোৱা। এইটো এনেকৈ এটা বল বনাই পিনে এনেকৈ বেলিলে হৈ যাব, দেখিছেনে? তেলটো কিন্তু অকণমান লাগিব। মই কিন্তু বেলেগ একো নিদিওঁ দেই, মই অকল এই কালজিৰা দিওঁ, কচুৰি মিঠি অকণমান, এয়া দেখিছেনে কচুৰি মিঠি, এয়া এইটো কচুৰি মিঠি দিওঁ অকণমান, আৰু নিমখ অকণমান দিওঁ। দি পিনে এনেকৈ অকণমান কুহুমীয়া পানী দেই, বেছি সেয়া নহয়, কুহুমীয়া পানীত মই এইখিনি মাৰি লওঁ। তাই মাৰি থৈ দিছে বাৰু, এইখিনি মই পিছত বাৰু আৰু বাকীখিনি মই দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে, আঁকোৱালি ল'ব মোৰ ভিডিঅ'টো। এয়া দেখিছে, আমি কাটা নিমকি বনোৱাৰ ব্যৱস্থা কৰি আছোঁ, যোজা কৰি আছোঁ। এয়া বেলনা বেলি আছোঁ, এইখিনি বস্তুটো মানে ৰুটিটো অকণমান পাতল হ'লে কাটা নিমকিটো অকণমান মুচমুচীয়া হয়, আৰু যদি মানে মোটা হয় নিমকিটো সিমান ধুনীয়া নহয়। সদায় আপোনালোকে পাতল কৰিব, পাতল কৰিলে মুচমুচীয়া হ'ব। আৰু মৈয়ামততো জানেই যি যি দিয়ে, তেল দিয়ে, নিমখ, তেল মানে সেয়া মিঠাতেল নহয়, দিব পাৰে কিছুমানে মিঠাতেলো দিয়ে, মই বাৰু মিঠাতেল নিদিওঁ, ৰিফাইনহে দিওঁ। একদম মিহিকৈ কাটিম। দোকানত যেনেকৈ বনায় তেনেকৈতো সম্ভৱ নহয়, আমি ঘৰুৱা ষ্টাইলতে বনাইছোঁ। সেইটো এনেকৈ কাটি কাটি এনেকৈ কৰ্নাৰকৈ কাটিব। কাটা ষ্টাইলটো বেকা কৰিব লাগিব, তেতিয়াহে মানে এয়া এনেকুৱা ট্ৰাইংগল নিচিনা, ত্ৰিভুজৰ নিচিনা হ'ব, এই জোঙা জোঙা টাইপ হ'ব। থৈ দিব।
এইখনেৰে লাৰিব বেছি ভাল হয়, এইখনেদি কাঢ়িব ভাল হয়। এইখিনি বেছি ৰঙা কৰা নাই, বেছি ৰঙচুৱা কৰিলে বেয়া লাগে ন, তিতা লাগিব, সেইকাৰণে এনেকুৱা ইমানখিনি এইটো কালাৰৰ ভাজিছোঁ। চাই লওক, এনেকুৱা কালাৰৰ ভাজিছোঁ। গৰম পুৰিলে এয়া চিৰাও দিছোঁ, মানে অকণমান মানে নিমকিটো চব মিক্স কৰি দিম ইয়াতে। মই মিক্স কৰি বনাম, মই কাটা নিমকি এনেকৈয়ে বনাওঁ, অকণমান মানে বেলেগকৈ বনাওঁ। অকল কাটা নিমকি বুলিয়ে নহয়, তাত চব মিক্স কৰি দিলে বনাই খাই ভাল লাগে আৰু। চব দিম, নৰসিংহ চৰসিংহৰ পাত, বাদাম চাদাম চব দি পিনে সেনেকৈ বনাম মই। এয়া নিমকি বনাইছোঁ, খাওঁ। গৰম গৰম নিমকি একদম, চাব নেকি? একদম চফ্ট, একদম চফ্ট হৈছে। চাহৰ লগত খাম। ফাইনেলি মোৰ এয়া হৈ গ'ল কাটা নিমকি। চাওক এনেকুৱা হৈছে। এই নৰসিংহৰ পাত দিছোঁ, এয়া বাদাম দিছোঁ, অকণমান জলকীয়াৰ গুড়ি দিছোঁ, চিৰা। মই এইখিনি এতিয়া লাৰি দিম। চাওকচোন দোকানৰ নিচিনা লাগিছেনে? চাওক, চাই লওক। দোকানত যেনেকুৱাকৈ কিনে ঘৰতো সেনেকৈ বনাব পাৰে। আপোনালোকে ঘৰত বনাবচোন, এনেকৈ চব গোটেইবিলাক দিব, দি পিনে বনাব। আৰু ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব। ঘৰত বনাই চাব এবাৰ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এটা। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিলোঁ। বাই বাই, টেক কেয়াৰ।